হেল্ল' এভৰিৱান, আজি এয়া মাছৰ এখন তৰকাৰী বনাবলৈ লৈছোঁ আৰু মাছৰ লগত আছে কল খাৰ আৰু অমিতা। এয়া মাছবিলাক ধুই ভালদৰে নিমখ হালধি সানি ল'লোঁ। এতিয়া এখন টাৱাত এয়া মাছখিনি ভাজি লওঁ। প্ৰথমে মাছখিনি ইলুটি কৰি দিওঁ, তেতিয়া সোনকালে সিজিব। আজি এয়া মাছৰ আঞ্জাত দিবৰ বাবে লৈছোঁ এয়া কাটি থোৱা অমিতা, কেঁচা জলকীয়া, কাটি থোৱা পিঁয়াজ, আজৱাইন, জিৰা গুড়ি, পাঁচফোৰণ আৰু এয়া আদা নহৰু পেষ্ট আৰু আলু, আৰু এয়া হৈছে কল খাৰ, এয়া দুটা শুকুৱাই থোৱা কলৰ বাকলি, আৰু এইফালে মাছখিনি হ'লেই। আৰু এয়া এখন কেৰাহী পাতি ল'লোঁ। আৰু কেৰাহীখন গৰম হ'লত অলপমান মিঠাতেল দি দিলোঁ। আৰু প্ৰথমে এয়া কাটি থোৱা পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি ভালদৰে লৰাই হ'লত পাঁচফোৰণখিনি দি দিলোঁ, আৰু লগতে এয়া আজৱাইনখিনিও দি ল'লোঁ। এতিয়া জলকীয়াকেইটা দি দিলোঁ। আৰু এয়া হালধি গুড়ি অকণমান দিলোঁ। তাৰ পাছত কাটি থোৱা অমিতাখিনি ইয়াতে দি দিম। এয়া অমিতাখিনিও দিলোঁ, আৰু আলু, এয়া সকলোখিনি ভালদৰে লৰাম। এতিয়া লৰাই হ'লত অকণমান নিমখ দি দিওঁ, সোৱাদ অনুসৰি। আৰু এতিয়া সিজিবৰ বাবে ঢাকোন মাৰি থৈছোঁ। আনফালে মই এয়া শুকাই থোৱা কলৰ বাকলি দুটা ভালদৰে পুৰি ল'ম। এয়া হৈ গ'ল পুৰা। এতিয়া গিলাচ এটাত অকণমান পানী লৈ এইখিনি তাতে সুমুৱাই দিম। এয়া আৰু এনেদৰে অলপমান সময় ৰাখি থ'ম পানীখিনি, তাৰ পৰা খাৰখিনি ভালদৰে ওলাবৰ বাবে। এয়া অমিতাখিনি পুনৰ লৰাই দিছোঁ, আৰু এতিয়া অলপমান ইয়াতে পানী দিম সিজিবৰ বাবে। এয়া আঞ্জাখনত পানী দিয়াৰ আগতে অলপমান এয়া আদা নহৰু পেষ্ট আৰু জিৰা গুড়িখিনি দি ল'ব লাগিব। এতিয়া এয়া ভালদৰে লৰাই ল'ব লাগিব, আৰু লৰাই হ'লত এয়া পানী অলপমান দি দিম সিজিবৰ বাবে। বেছি নিদিওঁ, অলপমান দিম। আৰু এতিয়া ঢাকোন মাৰি অলপ সময় উতলিবৰ বাবে দিম। এয়া ঢাকোন মাৰি ল'লোঁ। আনফালে এয়া এইখিনি চেকি ল'লোঁ খাৰখিনি।
ওলাইছে খাৰৰ। আৰু মাজে সময়ে এনেদৰে কলখাৰ খাব লাগে। এতিয়া এয়া মাছখিনি ইয়াতে দি ল'লোঁ। আৰু এয়া কলখাৰখিনিও দি দিলোঁ লগতে। আৰু অলপ সময় উতলিবৰ বাবে দিম। আৰু আমাৰ এয়া কলখাৰ, অমিতা আৰু মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু খাবলৈ খুবেই সোৱাদ হৈছিলে। এয়া আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এটা নতুন ভিডিঅ'লৈ পুনৰ